এইফালে মই ফৰ্ম লৈ ল'লোঁ এতিয়া এখন ফিলআপ কৰিব লাগিব ফিলআপ কৰি জমা দিব লাগিব মানে জমা দিয়া আগত সাইন বহুত কৰিব লাগিব আমি পেমেন্ট কৰিবলৈ আৰু পেমেন্ট কৰি আমি ৰিসিপ্টটো আকৌ ইয়াত জমা দিব লাগিব আকৌ লাইব্ৰেৰী সিগনেচাৰ ল'ব লাগিব এছঅডি সিগনেচাৰ ল'ব লাগিব বহুত কাম আছে তো এটা এটা কৰি वेलकम टू माय यूट्यूब चैनल नमस्कार और आपलोग সকলোকে মোৰ ইউটিউব চেনেলৰ অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আকৌ এটা ভিডিঅ'লৈ আহি গৈছো মানে এতিয়া মই যাবলৈ ওলাই আছো ডিব্ৰুগড় মানে কলেজত কেইটামান কাম আছে তাৰপৰা মই ৰুমলৈ যাম সেইকাৰণে মই ভিডিঅ'টো শ্বুট কৰিছো জানো দিব পাওঁ নাপাওঁ কিন্তু শ্বুট কৰি থৈছো দিব টাইম পালে মই দি দিম তো বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ইফালে কিছুমান ডকুমেন্ট জেৰক্স কৰি লৈ লৈছো তাত দৰকাৰ হ'ব কাৰণে ইফালে মই যাবলৈ পুৰা ৰেডি আৰু ইফালে ওলাই আহিছোঁ এতিয়া গাড়ীত উঠিবলৈ ইফালে ভিডিঅ' কৰা দেখি দাই মোক জোকাই আছে লাহল আহি পাই গ'লোঁ দাদাই থৈ গ'লহি এতিয়া যাওঁ ডিব্ৰুগড়লৈ টেম্পোত উঠোঁগৈ টেম্পোত উঠি যাম ইফালে মই টেম্পোত উঠি গ'লোঁ এতিয়া মই এতিয়াও যাওঁ বোলক কলেজ এতিয়া মই আহি পাই গ'লোঁ বাৰু কলেজ কিন্তু লগৰজনী অহা নাই তো লগৰজনীৰ কাৰণে মই বাহিৰতে ৱেইট কৰি আছোঁ লগৰজনীক লগ পাই গ'লোঁ এতিয়া লগৰজনীক লগ পাই এতিয়া আমি আহিছোঁ ফৰ্ম ল'বলৈ ইমান ধুনীয়া কানৈ পৰিৱেশটো মনত পৰে কেতিয়াবা ইয়াতে পঢ়িছিলোঁ 3টা বছৰ চাই বৰ মনোমোহা এই কানৈৰ পৰিৱেশ এতিয়া আমি লৈছোঁ ফৰ্ম ইয়াত আকৌ জেৰক্সো কৰিছে চিম্পিয়ে এই যে দেখিছে পুখুৰীটো ইয়াতে আমাৰ প্ৰিন্সিপাল ছাৰে 20টাতকৈ অধিক হাঁহ পুহিছে ইয়াতে এইফালে মই ফৰ্ম লৈ ল'লোঁ এতিয়া এখন ফিলআপ কৰিব লাগিব ফিলআপ কৰি জমা দিব লাগিব মানে জমা দিয়া আগত সাইন বহুত কৰিব লাগিব আহিছোঁ আমি এখন ফিলআপ কৰিবলৈ ৰুমত লাইট চাইট নাই সেইকাৰণে এনেকুৱা উঠিছে এখন ফিলআপ কৰোঁ আৰু ফিলআপ কৰি জমা দিমগৈ ফিলআপ কৰি জমা দিমগৈ নহ'লে কামেই নহ'ব ইয়াত ফিলআপ কৰি হৈ গ'ল এইফালে সিগনেচাৰ ল'বলৈ আছে তো মই এতিয়া যাম সিগনেচাৰ ল'বলৈ তাৰপিছত এখন জমা দিমগৈ আৰু এইফালে এনে কৰি আছোঁ আমি পেমেন্ট কৰিবলৈ আৰু পেমেন্ট কৰি আমি ৰিসিপ্টটো আকৌ ইয়াত জমা দিব লাগিব আকৌ লাইব্ৰেৰী সিগনেচাৰ ল'ব লাগিব এছঅডি সিগনেচাৰ ল'ব লাগিব বহুত কাম আছে তো এটা এটা কৰি লওঁ সিগনেচাৰ লৈ আহি গ'লোঁ লাইব্ৰেৰী মেমৰ এতিয়া আমি মানি ৰিচিপ্টটো উলিয়াম তাৰপিছত আমি এছঅডিৰ সিগনেচাৰ ল'বলৈ যাম চকী দিং আমাৰ পেমেণ্ট কৰি হৈ গ'ল মানে মোৰতো জিপেত পইচা নাছিলে তো আমাৰ ভাইটি এটাই কৰি দিলে তো মই তাক গৈ এতিয়া ঘৰত পইচাটো দি দিব লাগিব তাৰপৰা এতিয়া আমি যাওঁ এছঅডি মেমৰ সিগনেচাৰ ল'বলৈ মেম আজি কলেজ অহা নাই वाह क्या सीन है সেইকাৰণে আমি এতিয়া মেমৰ ঘৰলৈ যাব লাগিব এদিন চিম্পি হাই বহুত দিনৰ মূৰত লগ পাইছোঁ ঠাণ্ডা হৈছে আমি এতিয়া এছঅডি মেমৰ ঘৰলৈ যাম ঘৰত গৈ মেমৰ সাইন কৰি আকৌ কলেজ আহিম এতিয়া আমি যাওঁ চকী দিং পাৰ হৈ আছে মেমৰ ঘৰ পৰা সাইন কৰি মেমৰ ঘৰত এতিয়া মেমৰ ঘৰত চাগে ভিডিঅ' কৰিব নোৱাৰিম তো আপোনালোকক মেমৰ ঘৰৰ পৰা ওলাই লগ পাইছোঁ সাইন লৈ হৈ গ'ল এতিয়া আমি আকৌ কলেজ যাওঁ কলেজত চব আকৌ জমা দিব লাগিব জমা দিহে মই আকৌ ৰুম যাম চাগে আকৌ আহিলোঁ কলেজ এবাৰ আৰু ফৰ্ম জমা দিম আৰু দেই আমনি লাগিছে আমনি লাগিছে নাই লাগিছে বহুত আমনি লাগিছে গাইজ বহুত জ্যাদা কাম হৈ গ'ল আমি জমাও দি দিলোঁ তাৰপৰা 5th চেমৰ হেৰি মাৰ্কশ্বিটটো লৈ ল'লোঁ এতিয়া আমি যাওঁ এতিয়া মই যাওঁ ৰুম বাই বাই ৰুম গৈ মই অলপ কাপোৰ ল'বলৈ আছে তাৰপৰা চাৰ্জাৰডাল ল'বলৈ আছে ঘড়ীটোও সেইটো লৈ একদম তাৰপৰা আৰু বাইক কাপোৰ এযোৰ দিবলৈ আছে
বাইক কাপোৰ যদি একদম ঘৰলৈ যাম আৰু খামনি লাগি গৈছে, ভৰি বিষ হৈ গৈছে। এই ভৰি বিষাইছে নাই? বহুত বিষাইছে নক'বা, ৰ'দত একেবাৰে মেমহঁতৰ ঘৰলৈ গ'লোঁ। এতিয়া এনেকুৱা ৰ'দ দিছে আকৌ আজিয়ে ৰ'দ দিবলৈ পাইছে ইমান। এতিয়া মই একেবাৰে ৰুম গৈ লগ পাইছোঁ। এতিয়া মই আহি পালোঁ ৰুম, তাৰপৰা এতিয়া পূৰা বস্তু বাহানি পূৰা লৈ লৈছোঁ। বস্তু বাঢ়ি ল'লোঁ। এতিয়া মই যাওঁ আৰু এতিয়া মই বাইক প্ৰথমে কাপোৰ এযোৰ ধুবলৈ আছে, তো বাইক দি ল'ম। তাৰ বাইক দি পেলাই একেবাৰে মই বাহিৰৰ পৰা আহি একেবাৰে ঘৰলৈ যাম আৰু বহুত আমনি লাগিছে। বেগ পূৰা একদম পেকিং কৰি লৈছোঁ, একদম গধুৰকৈ পেকিং কৰি লৈছোঁ। তাৰপৰা এইযোৰ কাপোৰ দিবলৈ আছে, তো এইবোৰ দি মেলি ৰুমৰ অৱস্থা একদম বেয়া হৈ আছে আৰু পূৰা দি মেলি মই ঘৰলৈ যাম। ব'লক এতিয়া মই একদম বাৰ ওচৰত যাওঁ। মই গৈ আছোঁ বাৰ ওচৰত। বাইক তাৰপৰা এই বেগটো দিম আৰু দি পেলাই মই ঘৰলৈ যাম। বহুত আমনি লাগিছে, ভাগৰো লাগিছে বহুত। এতিয়া আমি গৈ আছোঁ বাৰ ওচৰত। বাৰ ওলাই আহিব নোৱাৰিলে, ওলাই আহিব কৈছিলোঁ, মই গৈ দি থৈ আহোঁগৈ আৰু। এইফালে মই আহি গ'লোঁ বাইৰ ঘৰত, মানে আহি পাই গ'লোঁ আৰু। এতিয়া বাইক কাপোৰযোৰ দিওঁ আৰু চিধা ঘৰলৈ যাওঁ আৰু আমনি লাগিছে বহুত। এইফালে আমাৰ ইভানে পূৰা অকলে অকলে খেলি আছে, চাগে মাকে কাম কৰি আছে আৰু ইয়াক এই ওখ বিচনাখনৰ ওপৰত তুলি থৈ গৈছে যাতে সি নামিব নোৱাৰে। নামিলে মানে পূৰা অশান্তি কৰি থাকে যে, এনেই পূৰা অকলে অকলে খেলি আছে আৰু মোক দেখি পেলাই চাই আছে। বাইক ঘৰৰ পৰা ওলালোঁ আৰু এতিয়া যাওঁ ঘৰ চিধা ডাইৰেক্ট। কালি আহি পাই ভিডিঅ' চিডিঅ' নকৰিলোঁ, আজি আকৌ নেক্সট ডে মই ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। কাৰণ মই একদম 6ৰ পৰা পঢ়ি থকা স্কুলখনলৈ যাম। তাত মানে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিব, তো তাত কিবা প্ৰাক্তন ছাত্ৰী নহয়, মানে ছাত্ৰ নহয়, ছাত্ৰী আছে হা। প্ৰাক্তন ছাত্ৰীসকলৰ কিবা মিলনৰ সভা পাতিছে, তাত মই সেই সভালৈ আমাক মাতিছে মানে, তো আমি যাব লাগে, কিবা কিবি কথা পাতিব চাগে, তো আমি যাব লাগে। মই অলম'ষ্ট অলপ চলপ মেকআপ কৰি আছোঁ, এতিয়া মই ড্ৰেছ পিন্ধিম আৰু যাম আৰু। এইফালে মই আহি পাই গ'লোঁ, মই 6ৰ পৰা পঢ়া স্কুলখনত, মদাৰখাট বালিকা বিদ্যালয়। এতিয়া যাওঁ আৰু ভিতৰলৈ, চাগে মিটিং ষ্টাৰ্ট হৈছেই। এইফালে মিটিং অলম'ষ্ট ষ্টাৰ্ট হৈছে আৰু আমি আহি এতিয়া বহিলোঁ আৰু মিটিঙত। আহিলা আহিলা এই ভগৱান ইমান লাজ কৰে নে? অলপ আবেগ 1991 চনত এই অঞ্চলৰ বিশেষ কিছুমান ব্যক্তিৰ প্ৰচেষ্টাত এই বিদ্যালয়খন গঢ় লৈ উঠিল আৰু এই বিদ্যালয়খনে এতিয়া সুদীৰ্ঘ 52 বছৰ অতিক্ৰম। চাহ আৰু বিস্কুট খাবলৈ দিছে, বিস্কুট আধা খোৱাৰ পিছত মোৰ মনত পৰিছে ভিডিঅ'টো কৰিব লাগে বুলি। আমি এতিয়া ওলালোঁ, বহুত দেৰি হৈ গ'ল কিন্তু এতিয়া আমি ঘৰত যাব লাগে। এইফালে আমাৰ ফটো মৰা পৰ্ব চলি আছে। ছেটিং আমি ফটো চটো মাৰি শেষ, এতিয়া ভিডিঅ'টো এতিয়া ইয়াতে শেষ কৰিছোঁ আৰু বাই বাই। কেনেকুৱা লাগিলে জনাব।